Anniversary শুভেচ্ছা থাকিলে দেই হ্যাপি ফার্স্ট অ্যানিভার্সারি হুঞ্জনি জুৱেলাৰী নমস্কাৰ আছো dergaon আৰু মই আজি আহিছো হুঞ্জনি জুৱেলাৰী dergaon ব্ৰাঞ্চত তেওঁলোকে আজি এটা বছৰ কমপ্লিট কৰিলে খুব ধুনীয়া সেলিব্ৰেচন হ'ব তেওঁলোকৰ আজি ফাৰ্স্ট অ্যানিভার্সারি হৈফালে হুঞ্জনি জুৱেলাৰী এয়াছক অ্যানিভার্সারিৰ কাৰণে খুব ধুনীয়াকে সজাই আছে তেওঁলোকৰ স্পেশাল আজি ডিসকাউন্টও আছে এটো লাগি আছে তাৰ লগতে আৰু কিবা কিবি আজি ডিসকাউন্ট দিব খুব ধুনীয়াকে তেওঁলোকে ৰেডি কৰি থৈছে অ্যানিভার্সারিৰ কাৰণে মই এতিয়া আহিছো ভিতৰলৈ যাম ভিতৰলৈ সোমাই গলো চাওকচোন অ্যানিভার্সারিৰ কাৰণে খুব ধুনীয়াকে তেওঁলোকে জুৱেলাৰী শ্বৰুমটো সজাই আছে আৰু এফালে চাওক হুঞ্জনি জুৱেলাৰী গোল্ড ডায়মণ্ড জেমষ্টন সিলভাৰ হুঞ্জনি জুৱেলাৰী আৰু এফালে হুঞ্জনি জুৱেলাৰী মেইন মানুহ এয়া দাদা শুভেচ্ছা জনাইছো আৰু দাদা এয়া হুঞ্জনিব আৰু মানে হুঞ্জনি জুৱেলাৰী বৰনামতে ধুনীয়াকে দাদাই খুলিছিলে ন তো আজি কি কেনেকুৱা কি আছে আজি দাদা এবাৰ কৈ দিও মোৰ 5 তাৰিখ আজি এবছৰ কমপ্লিট কৰিছে মই আপোনাক এনিভাৰ্সাৰি শুভেচ্ছাটো দিছো আৰু আগবাঢ়িছো আমাৰ জুৰহাটৰ পৰা এতিয়া dergaon তো আজি কিবা এনিভাৰ্সাৰি কিবা অফাৰ কিবা আছে আমি গোল্ড আৰু সিলভাৰ মেকিং চাৰ্জৰ ওপৰত আপ টু 60% অফ দি দিছো আপ টু 60% অফ নৱেম্বৰ 14 তাৰিখলৈকে আজিৰ পৰা আজি যেহেতু 5 তাৰিখ আজিৰ পৰা 14 তাৰিখ আৰু ডায়মণ্ডত মেকিং চাৰ্জ টোটালি ফ্ৰী dergaon ব্ৰাঞ্চত এটো হ'বনে জুৰহাট ব্ৰাঞ্চত হ'ব জুৰহাটতো হয় জুৰহাটতো হ'ব ন লোকক আহিলে লগ পাব dergaon ব্ৰাঞ্চত হুঞ্জনি প্ৰথমে শুভেচ্ছাটো দিছো দেই আজি দিনটো এনিভাৰ্সাৰিৰ কাৰণে এফালে দাদাও পুৰা ব্যস্ত হৈ আছে কাৰণ কাস্টমাৰ অকল ৰাতিপুৱাৰ পৰা আহিছে কাৰণ তেওঁলোকে স্পেশাল অফাৰ দি আছে এনিভাৰ্সাৰিৰ কাৰণে মই পৰিৱেশটো দেখাই দিছো আহিয়ে এটা মই সেট আপোনালোকক দেখাইছো বিয়াৰ কাৰণে এই সেটটো কিমানত আহি যাব দাদা এটো সেটটো আপোনাৰ 147 ত আহিছে 147 1,47,000 ডিসকাউন্ট দি ন আফটাৰ ডিসকাউন্ট এটা সব ইয়াতে দুটা আঙঠি পাইছে দুটা আঙঠি কিমান ধুনীয়া আছে সব আঙঠি আছে তাৰ লগতে ইয়াৰিং আছে এজোৰ বাউটি ন বাউটি এজোৰ থাকিব তাৰ লগতে ইয়াৰিংস পাব আৰু এনেকুৱা নেকলেছ এই গোটেই সেটটো কৈছে 1,47,000 কিছু ফোন নম্বৰ এড্ৰেছ আপোনালোকে স্পেশাল অফাৰ নৱেম্বৰ 14 তাৰিখলৈকে চলিয়ে থাকিব ন তাৰ লগতে আৰু নতুন নতুন কালেকচন আছে আপোনালোকৰ আৰু দুই এটা মই দেখাই দিছো আৰু যদি মই এনেকুৱা নেকলেছ এটা ল'ব বিচাৰো এনেকুৱাবোৰ কিমানৰ পৰা ষ্টাৰ্ট হৈ গৈছে নেকলেছ আপুনি 55,000 ৰ পৰা আপুনি নেকলেছ পাই যাব ন এটা সেলিব্ৰেচন কৰিবলৈ সব ৰেডি হৈছে কেকটো খুব ধুনীয়া লাগিছে মই দেখাই দিছো সবচোন ফাৰ্স্ট এনিভাৰ্সাৰি হুঞ্জনি জুৱেলাৰী dergaon খুব ধুনীয়া লাগিছে কেকটো এফালে সকলো ৰেডি হৈছো আমি কেক কাটিব দাদা বৌ এফালে দাদা বৌৰ ছোৱালী এফালে ষ্টাফ সকল আহিছে নয়নজিতে পুৰা কেমেৰা কৰি আছে এনিভাৰ্সাৰি শুভেচ্ছা থাকিলে দেই হ্যাপি ফাৰ্স্ট এনিভাৰ্সাৰি হুঞ্জনি জুৱেলাৰী আৰু মই এতিয়া দেখাইছো তেওঁলোকৰ চকচোন ধুনীয়া ধুনীয়া নেকলেছৰ কালেকচন আৰু যিবোৰত আপ টু 60% মেকিং চাৰ্জত ডিসকাউন্ট দি আছে এনিভাৰ্সাৰিৰ কাৰণে এইবোৰ সব খুব ধুনীয়া ধুনীয়া নেকলেছ তেওঁলোকৰ আহি গৈছে ব্ৰাইডাল আৰু এনেকুৱা এইখিনিও আছে খুব ধুনীয়া ধুনীয়া নেকলেছ চকচোন এইবোৰ ডাবল লেয়াৰ আছে এনেকুৱা এডাল হে নেকলেছ কিমানত আহি যাব এনেকুৱা বিলাক আপোনাৰ 55 ৰ পৰা আহি যাব 55 ন 1000 ৰ পৰা আহি 55,000 ৰ পৰা আহি যাব এনেকুৱা ডাবল লেয়াৰ যদি ল'বলৈ হয় কিমানত আহি যাব এনেকুৱা বিলাক আপোনাৰ 70 এপ্ৰক্স চকচোন কিমান ধুনীয়া আৰু যেটো আপ ডাউন হৈ থাকে এইটো এটা সেট ৰেডি কৰি থৈছে ব্ৰাইডাল কিমান ধুনীয়া লাগিছে যেনেকুৱা এইবোৰ সব খুব ধুনীয়া ধুনীয়া আছে এনেকুৱা এইটো সেটও ভাল লাগে এই সেটটো কেনেকুৱা সেটবোৰ কিমানত আহি যায় এইটো 1 লাখ ৰ ওপৰতে আহিব এপ্ৰক্স আৰু চকচোন তেনেকুৱা সব ওয়েটৰ ওপৰতে কথা ধুনীয়া লাগিছে চকচোন এইবোৰ চাগে লাখৰ ওপৰতে হ'ব ন এইটো লগ হেভি ওয়েটত আছে এইটো ভাল লাগিছে তেনেকুৱা খুব ধুনীয়া 13 গ্ৰামছ আছে 13 গ্ৰাম 390 আছে এইটো মানে চাগে লাখৰ ওপৰতে হ'ব লাখৰ 1 লাখ ৰ ওপৰতে হ'ব অকমান হেভি ওয়েটত এইটো খুব ধুনীয়া লাগিছে তেনেকুৱা ওয়েট লৈ দামবোৰ প্ৰত্যেকৰে বেলেগ বেলেগ মই ডিজাইন দেখাই দিছো এডাল দেখাইছো খুব এডাল ধুনীয়া চকচোন ব্ৰাইডৰ কাৰণে নেকলেছ ৰেডি কৰি থৈছে তেওঁলোকে এডাল কিমানত আহিব আজি ৰেটত এডাল আপোনাৰ 140 ভিতৰত আহিব 1,40,000 ভিতৰত আহি যাব তাৰ ওপৰ যদি এনেকুৱা আমি চিক লওঁ এডাল আপোনাৰ চিক বুলি কয় এটো আপোনাৰ 25 টু 27 ৰ ভিতৰত আহি যাব এইবোৰ খুব ধুনীয়া ফেন্সি চেন ছোৱালীৰ কাৰণে ন এডাল ফেন্সি চেন পাই যাব 80,000 এটা এটা খুব ধুনীয়া ফেন্সি চেন যেটো 60,000 টকাত পাই যাব তেওঁলোকৰ ফেন্সি চেনবোৰ 50,000 ৰ পৰা ষ্টাৰ্ট হৈ গৈ আছে নৱাবি চেন আছে তেনেকুৱা খুব ধুনীয়া ধুনীয়া আছে এডাল সব ইউনিসেক্স ন খুব ধুনীয়া লাগিছে এডাল কিমানত আহি যাব আজি ৰেটত 1,30,000 ভিতৰত আহি যাব 1,36,000 ধুনীয়া ধুনীয়া বালা ন যদি এপাত ল কিমানত আহি যাব এটো আপোনাৰ 28,000 ত আহি যাব 28,000 তাৰ পিছত যদি মই এনেকুৱা দেখাব এনেকুৱা যদি মই এপাত ল'ব বিচাৰো আপোনালোকৰ পৰা 17,000 ত পাই যাব 17,000 তেনেকুৱা মানে কালেকচন বহুত আছে এইবোৰ মই দেখাই দিছো তাৰ লগতে আৰু দেখাই দিছো এইবোৰো আছে ন এনেকুৱাও পাই যাব এইটো 17,000 লগতে এইবোৰ সোণৰ খাৰু ন এজোৰ এনেকুৱা এজোৰ সোণৰ খাৰু কিমান পাই যাব এইবিলাক আপোনাৰ 7,000 ৰ পৰা পাই যাব মাত্ৰ 7,000 টকা বেলেগ ডিজাইন ন এইবোৰ সব 7,000 টকা এইবোৰ সব খুব ধুনীয়া ধুনীয়া দুজোৰ ল চাৰি পাঁচ আপোনাৰ 14,000 আহিব 14,000 ন 14,000 টকাত এজোৰ বাউটি পাই যাব এনেকুৱা খুব ধুনীয়া ধুনীয়া আছে ডিজাইন আছে বেলেগ বেলেগ ডিজাইন আছে ন ধুনীয়া ধুনীয়া সোণৰ ফুলি এইবোৰ খুব ধুনীয়া ধুনীয়া ন এনেকুৱা ফুলিবোৰ কিমান পৰা ষ্টাৰ্ট হৈ গৈছে আপোনালোকৰ আপোনাৰ 7,000 ৰ পৰা ষ্টাৰ্ট হৈ 7,000 টকাৰ পৰা ন খুব ধুনীয়া ধুনীয়া আছে কাৰণ প্ৰত্যেক পিছ তেওঁলোকৰ নতুন কালেকচন মই দেখাই দিছো চকচোন এইবোৰ খুব ধুনীয়া লাগিছে ন
সিম্পল খুব ধুনীয়া চাওক এইবোৰ মই দেখাই দিছোঁ তেনেকুৱা কালেকশ্যন বহুত আহিছে যিখিনিও আছে চাওক ধুনীয়াকৈ এইবোৰ চাওক ব্ৰাইডেল ইয়েৰিংছ তেওঁলোকে ৰেডি কৰিছে এনেকুৱা ঝুমকা ফুলবোৰ কিমানৰ পৰা ষ্টাৰ্ট হৈ গৈছে আকৌ 37 ৰ পৰা আহিছে 37 আৰু ওপৰবোৰ চাগে সেম হ'ব আৰু ন এনেকুৱা তেনেকুৱাই হ'ব ন ৱেটৰ ওপৰত হ'ব এইবোৰ খুব ধুনীয়া ধুনীয়া আহিছে তেনেকুৱা ধুনীয়া ধুনীয়া ছোৱালীৰ কাৰণে আঙঠি আহি গৈছে যিবোৰ ষ্টাৰ্টিং কিমানৰ পৰা হৈ গৈছে 7000 ৰ পৰা ষ্টাৰ্টিং 7000 টকা চাওকচোন খুব ধুনীয়া ধুনীয়া মই দেখাইছোঁ এইবোৰ খুব ধুনীয়া ডিজাইন এইটো ভাল লাগিছে ডিজাইন তেনেকুৱা এইটো চিম্পল ডিজাইন তেনেকুৱা আৰু এইটো এটা বেন ৰিং ন আমি ল'ৰা ছোৱালী ইউনিসেক্স খুব ধুনীয়া লাগিছে এনেকুৱা পাই যাব এইটো এইবোৰ কাষ্টিঙৰ ন এনেকুৱাবোৰ কাষ্টিঙৰবোৰ একে আৰু দামবোৰ কেনেকুৱা ন কাষ্টিঙৰ মানে 7000 ৰ পৰা ষ্টাৰ্টিং হৈছে আপোনাৰ সব ৱেট লৈ হ'ব 13 14 15 16 পাৰ আছে আৰু লৈ আছে ওজন লৈ আৰু এইবোৰ আছে ধুনীয়া ধুনীয়া এইবোৰ সব খুব ধুনীয়া ডিজাইন দেখাই দিছে এইবোৰ সব এইবোৰ 9000 ৰ পৰা ষ্টাৰ্ট হৈ গৈছে খুব ধুনীয়া ধুনীয়া ডিজাইন এইবোৰ হৈছে জেন্সৰ ৰিং খুব ধুনীয়া ধুনীয়া জেন্স ৰিংবোৰ কিমানৰ পৰা ষ্টাৰ্টিং হৈছে 23000 ৰ পৰা ষ্টাৰ্টিং 23000 টকা 23 চাওকচোন কিমান ধুনীয়া লাগিছে তেনেকুৱা বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে সব ফেন্ডেন খুব ধুনীয়া ধুনীয়া তেওঁলোকৰ ফেন্ডেনবোৰ ষ্টাৰ্ট হৈ গৈছে 3500 চাওক এইবোৰ খুব ধুনীয়া এইটো খুব ভাল লাগিছে চাব এটা পেণ্ডেণ্ট খুব ধুনীয়া লাগিছে পেণ্ডেণ্টটো তেনেকুৱা বৰ ধুনীয়া এইটো এলফাবেটত আছে ধুনীয়াকৈ ন এনেকুৱা আছে ধুনীয়া ধুনীয়া এইটো খুব ভাল হনুমান আছে তেনেকুৱা এইটো খুব ধুনীয়া আছে তাৰ লগতে আৰু এইফালে আছে ডায়মণ্ডৰ ডিছকাউণ্ট দি আছে ডায়মণ্ডৰ চব খুব ধুনীয়া ডায়মণ্ডৰ ৰিং কিমানৰ পৰা আহি গৈছে 7500 ৰ পৰা ষ্টাৰ্টিং হৈ যায় মই দেখাই দিছোঁ পৰিৱেশটো তেওঁলোকৰ স্পেচিয়েল অফাৰ থাকিব 14 নৱেম্বৰ 14 নৱেম্বৰলৈ আপোনালোকে আহক এড্ৰেছটো ভালদৰে এবাৰ কৈ দিয়ক আমাৰ দেৰগাঁও চাৰিআলিৰ ওচৰতে হয় আমাৰ যোৰহাটৰ ফালৰ পৰা আহিলে আপুনি লাহতি পাৰ কৰি কাঞ্চা হোটেল জাষ্ট পাৰ কৰিলে আমাৰ দোকানটো পাব আৰু গুৱাহাটী চাইডৰ পৰা আহিলে আপুনি ইণ্ডিয়ান অইলটো পাৰ কৰি আমাৰ দোকান পাই যাব নম্বৰটো কৈ দিয়ক ধুনীয়াকৈ 9395 964138 এইটো নম্বৰ যোগাযোগ কৰিলে হৈ যাব ন সেলিব্ৰেশন হৈ গ'ল ভিডিও বলে হেক কৰিলে একেবাৰে লাষ্টত মানে অৰিজিনেল লগ পাইছে আৰু প্ৰথমবাৰ লগ পাইছো ভাল লাগিছে ভিডিও দেখো কিন্তু ফাৰ্স্ট টাইম আজি মানে মুখ দেউতা দেখি আছো প্ৰথমবাৰ লগ পাইছো তো ভাল লাগিলে লগ পাই এনিভাৰ্সাৰী আছে কুঞ্জনী এনিভাৰ্সাৰী আহি আমি দুই বন্ধু মানে লগ পাই গলো খুব ভাল লাগিলে আপোনালোক আহিব আৰু মজা কৰিব খুব ধুনীয়া ডিসকাউন্ট দি আছে আহিব কুঞ্জনী জুৱেলাৰী দেৰগাঁও আৰু যোৰহাট